ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অধ্যায় 5 কয়লা আৰু পেট্ৰলিয়াম এই পাঠটি অলপ আলোচনা কৰিম। এতিয়া এই পাঠটি আলোচনা কৰাৰ আগতে আমি আমাৰ চাৰিফালৰ থকা কিছুমান সামগ্ৰীৰ বিষয়ে লক্ষ্য কৰিলে আমি দেখিম যে কিছুমান সামগ্ৰী তাৰে আমি প্ৰকৃতিৰ পৰা পাওঁ আৰু কিছুমান সামগ্ৰী মানুহে নিজে তৈয়াৰ কৰি লোৱা হয়। তোমালোকে মন কৰিছানে? তেনেকুৱা সামগ্ৰীবোৰ চালে আমি কি সামগ্ৰী দেখিবলৈ পাম বাৰু যিবোৰ আমি প্ৰকৃতিৰ পৰা পাওঁ, সম্পূৰ্ণকৈ প্ৰকৃতিৰ পৰা পাওঁ? আমি ক'ব লাগিব যে বায়ু আমি প্ৰকৃতিৰ পৰা পাওঁ, নহয় জানো? তাৰোপৰি সূৰ্যৰ পোহৰ কেতিয়াও মানুহে সৃষ্টি কৰিব নোৱাৰে। তাৰোপৰি খনিজ পদাৰ্থ, অৰণ্য এই সকলোবোৰ আমাক প্ৰকৃতিয়ে দিয়ে। তাৰপিছত যদি আমি মানুহে সৃষ্টি কৰা সামগ্ৰীৰ কথা লক্ষ্য কৰোঁ, তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে সাজ পোছাক বা প্লাষ্টিক, ফেন, চিমেণ্ট এই সকলোবোৰ যিবোৰ সম্পূৰ্ণৰূপে মানুহে সৃষ্টি কৰে, সেয়া হৈছে মানৱ সৃষ্ট সামগ্ৰী। এতিয়া আহা আমি যিবোৰ সামগ্ৰী প্ৰকৃতিৰ পৰা পাওঁ, সেই সামগ্ৰীবোৰক আমি কি বুলি ক'ব পাৰোঁ? প্ৰাকৃতিক সম্পদ। প্ৰাকৃতিক সম্পদ বুলি আমি এইকাৰণেই ক'ব পাৰোঁ, এই সামগ্ৰীবোৰ নহ'লে কোনো মানুহ জীয়াই থাকিব নোৱাৰে। তাৰোপৰি পৃথিৱীখন বৰ্তি থাকিবলৈ হ'লে এই সম্পদ বা এই সামগ্ৰীবোৰ অতি প্ৰয়োজনীয়। সেইকাৰণে যিবোৰ সামগ্ৰী আমি প্ৰকৃতিৰ পৰা আহৰণ কৰোঁ, সেইবোৰক আমি প্ৰাকৃতিক সম্পদ বোলো। এতিয়া এই প্ৰাকৃতিক সম্পদ প্ৰধানকৈ দুই প্ৰকাৰৰ। প্ৰথমতে হৈছে অনিশেষীয় প্ৰাকৃতিক সম্পদ আৰু আনবিধ হৈছে নিশেষীয় প্ৰাকৃতিক সম্পদ। এতিয়া আমি এই নিশেষ বুলি ক'লে আমি জানো যে শেষ হৈ যায়। অনিশেষীয় মানে যি কেতিয়াও শেষ হৈ নাযায়। তাৰমানে যিবোৰ প্ৰাকৃতিক সম্পদ কেতিয়াও শেষ হৈ নাযায়, সেইবোৰ হৈছে অনিশেষীয়। যেনে সূৰ্যৰ ৰশ্মি আমি সদায় পাই থাকোঁ। সূৰ্যৰ ৰশ্মি কেতিয়াও শেষ হৈ নাযায়। গতিকে সূৰ্যৰ ৰশ্মি বা বায়ু হৈছে অনিশেষীয় প্ৰাকৃতিক সম্পদ। তাৰপিছত আহা নিশেষীয় প্ৰাকৃতিক সম্পদ। নিশেষীয় প্ৰাকৃতিক সম্পদ যিবোৰ সম্পদ আমি প্ৰকৃতিৰ পৰা পাওঁ, কিন্তু মানুহৰ অপব্যৱহাৰৰ কাৰণে বা নষ্ট হোৱাৰ কাৰণে এসময়ত শেষ হৈ যোৱাৰ সম্ভাৱনা থাকে, সেইবোৰ হৈছে নিশেষীয় প্ৰাকৃতিক সম্পদ। যেনে অৰণ্য, কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, তাৰোপৰিও সোণ, ৰূপ এইবোৰ হৈছে নিশেষীয় প্ৰাকৃতিক সম্পদ। এতিয়া অৰণ্য আজিকালি কি হয়, মানুহে বিভিন্ন ধৰণে গছবোৰ কাটে, হয় নাই? ৰাস্তা বনাবলৈ বা ঘৰ বনাবলৈ গছ কাটি অৰণ্যবোৰ নোহোৱা কৰিছে। তাৰোপৰি এতিয়া আমি কয়লা, পেট্ৰলিয়াম এই প্ৰাকৃতিক সম্পদবোৰৰ কি ব্যৱহাৰ আমি এতিয়া পঢ়িম। তাৰপিছত প্ৰথমতে কয়লা। তোমালোকে কয়লা সকলোৱে দেখিছা। ই শিলৰ দৰে কঠিন হয় আৰু ক'লা বৰণৰ হয়। এতিয়া কয়লা আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ, হয় নাই বাৰু? আহাৰ ৰান্ধিবলৈ ব্যৱহাৰ কৰা ইন্ধনৰ ভিতৰত কয়লা হৈছে এবিধ ইন্ধন। আগতে আহাৰ ৰান্ধিবলৈ কয়লা ব্যৱহাৰ কৰা হৈছিল। তাৰোপৰি ৰেলগাড়ীৰ ইঞ্জিন চলোৱাৰ বাবে ভাপ উৎপন্ন কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হৈছিল। তাৰপিছত বিদ্যুৎ উৎপাদন কৰিবলৈ তাপবিদ্যুৎ প্ৰকল্পসমূহত বিদ্যুৎ উৎপাদন কৰিবলৈও কয়লাৰ ব্যৱহাৰ কৰা হৈছিল। তাৰোপৰি বিভিন্ন উদ্যোগত কয়লা ইন্ধন হিচাপে ব্যৱহাৰ কৰা হৈছিল। এতিয়া আমি জানো কয়লাৰ উৎপত্তি। কয়লাৰ উৎপত্তিৰ বিষয়ে জানিবলৈ হ'লে প্ৰথমতে আমি ক'ব লাগিব যে অংগাৰীকৰণ আৰু জীৱাশ্ম ইন্ধন। এতিয়া জীৱাশ্ম ইন্ধন কি? জীৱাশ্ম ইন্ধন যিবোৰ ইন্ধন জীৱৰ পৰা পায়। কয়লা সাধাৰণতে মৃত উদ্ভিদৰ পৰা পোৱা যায়। উদ্ভিদবোৰ যেতিয়া মৰি যায়, গেলি পচি তাৰ পৰা কয়লা উৎপন্ন হয়। যিহেতু মৃত উদ্ভিদৰ পৰা পোৱা যায়, গতিকে ইয়াক জীৱাশ্ম ইন্ধন বুলি কোৱা হয়। তাৰোপৰিও পেট্ৰলিয়াম বা প্ৰাকৃতিক গেছ এইবোৰো জীৱৰ পৰা পোৱা যায়, গতিকে কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ এই সকলোবোৰকে কোৱা হয় জীৱাশ্ম ইন্ধন। তাৰপিছত অংগাৰীকৰণ কি? অংগাৰীকৰণ বা কাৰ্বনাইজেশ্যন। এতিয়া কয়লাৰ উৎপত্তিৰ কাৰণে বহুত বছৰ লাগে। পটককৈ কয়লাৰ সৃষ্টি নহয়। কয়লা বহুত নিযুত বছৰ লাগে কয়লাৰ সৃষ্টি হ'বলৈ। এতিয়া প্ৰায় 300 নিযুত বছৰ আগতে কি হৈছিলে? পৃথিৱীত বহুত অৰণ্য আছিলে। এসময়ত কি হ'ল, বানপানী বা ভূমিকম্পৰ নিচিনা এনেকুৱা প্ৰাকৃতিক দুৰ্যোগ হোৱাৰ ফলত কি হ'ল, অৰণ্যবোৰ মাটিৰ তলত পোত খাই গৈছিল। মাটিৰ তলত পোত খাই যোৱাৰ ফলত তাত কি হয়, তাৰ ওপৰত অধিক পৰিমাণে মাটি জমা হৈ গৈ আছে। এতিয়া যিমানেই মাটি জমা হৈ গৈ আছে, সেই অৰণ্যৰ উদ্ভিদবোৰৰ ওপৰত যথেষ্ট হেঁচা পৰি গৈ আছে। গতিকে সেই উদ্ভিদবোৰো কি হৈ গৈছে, সংকুচিত হৈ গৈ আছে। এতিয়া যিমানেই পৃথিৱীৰ তললৈ সোমাই যায়, সিমানেই তাপ বাঢ়ি যায়। গতিকে কি হয়,
যিমানেই তাৰ ওপৰত মাটিৰ তৰপ বাঢ়ি বাঢ়ি গৈছিল, গতিকে হাতী সংকুচিত হৈ গৈছিল উদ্ভিদবোৰ আৰু তাৰ ফলত উষ্ণতাও বাঢ়ি গৈছিল। এতিয়া উচ্চ চাপ আৰু উচ্চ উষ্ণতাত কি হ'ল, এই মৃত উদ্ভিদবোৰ ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হ'ল। যিহেতু কয়লা প্ৰধান উপাদান হৈছে কাৰ্বন, মানে উদ্ভিদে আহাৰ তৈয়াৰ কৰে। আমি জানো যে উদ্ভিদে আহাৰ তৈয়াৰ কৰি পেলাই কিহৰ সৃষ্টি কৰে, গ্লুক'জৰ সৃষ্টি কৰে। গ্লুক'জৰ ফৰ্মুলাটো হৈছে C6H12O6। গতিকে তাৰ প্ৰধান উপাদানটো হৈছে কাৰ্বন। সেইকাৰণে আমি এই উদ্ভিদৰ পৰা যিহেতু কয়লাৰ সৃষ্টি হয়, গতিকে কয়লাৰ প্ৰধান উপাদানটো হৈছে কাৰ্বন। গতিকে যিহেতু মৃত উদ্ভিদৰ পৰা লাহে লাহে কয়লাৰ সৃষ্টি হয়, এই প্ৰক্ৰিয়াটোকে কোৱা হয় অংগাৰীকৰণ বা কাৰ্বনাইজেশ্যন। আৰু মৃত গছ গছনিৰ অৱশিষ্টৰ পৰা যিহেতু কয়লাৰ সৃষ্টি হয়, সেইকাৰণে কয়লাক কোৱা হয় জীৱাশ্ম ইন্ধন। এতিয়া আমি চাওঁ কয়লাৰ পৰা কি কি সামগ্ৰী পোৱা যায়। কয়লাৰ পৰা সাধাৰণতে পোৱা 4বিধ সামগ্ৰী প্ৰধানকৈ উল্লেখনীয় হয়। সেয়া হৈছে কাৰ্বন ডাই অক্সাইড, কোক, আলকাট্ৰা আৰু কয়লা গেছ। এতিয়া কাৰ্বন ডাই অক্সাইড, কয়লা যেতিয়া আমি বায়ুত জ্বলাওঁ তেতিয়া কাৰ্বন ডাই অক্সাইড গেছৰ উৎপন্ন হয়। তাৰপিছত কোক হৈছে এবিধ কঠিন কলা বৰ্ণৰ পদাৰ্থ। কোকটো হৈছে কাৰ্বনৰ বিশুদ্ধ ৰূপ। এতিয়া কোকৰ কি ব্যৱহাৰ কৰা হয়? কোকক সাধাৰণতে তীখা উৎপাদন কৰিবলৈ, তীখা মানে ষ্টীল উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। আৰু ধাতু এক্সট্ৰেক্ট কৰি পেলাই উলিয়াওঁতেও বা ধাতু নিষ্কাশন কৰোঁতেও কোকৰ ব্যৱহাৰ কৰা হয়। তাৰপিছৰ সামগ্ৰীবিধ আলকাট্ৰা। এতিয়া আলকাট্ৰা কয়লাৰ পৰা উৎপন্ন কৰা হয়। আলকাট্ৰাৰ বিভিন্ন ব্যৱহাৰ আছে। তাৰ ভিতৰত ঔষধ হিচাপে আলকাট্ৰা ব্যৱহাৰ কৰা হয়, বিস্ফোৰক হিচাপে ব্যৱহাৰ কৰা হয়, সুগন্ধি আঁতৰ মানে সুগন্ধি চেণ্ট বা পাৰফিউম কিছুমান প্ৰস্তুত কৰিবলৈ আলকাট্ৰা ব্যৱহাৰ কৰা হয়। তাৰোপৰি নেপথালিন তোমালোকে দেখিছা, কাপোৰতো আমি ধৰক বা আলমাৰি বা বিভিন্ন বাকচৰ ভিতৰতো সুমুৱাই থোৱা হয় নাই, যাৰ কাৰণে বেলেগ পঁইতাচোৰা বা বেলেগ জীৱবোৰ আহিব নোৱাৰে। সেই নেপথালিন বলছ তোমালোকে দেখিছিলা নহয়, বগা ধৰণৰ সৰু সৰু বলছ। সেই তেনেকুৱা নেপথালিন বলছ কিহৰ পৰা সৃষ্টি হয়? আলকাট্ৰাৰ পৰা সৃষ্টি হয়। তাৰোপৰি প্লাষ্টিক আৰু বিভিন্ন ৰং আদি আলকাট্ৰাৰ পৰা সৃষ্টি হয় বা আলকাট্ৰাৰ পৰা প্ৰস্তুত কৰিব পাৰি। তাৰপিছত কয়লা গেছ কোক প্ৰস্তুত কৰোঁতে কয়লা গেছৰ সৃষ্টি হয়। আৰু কয়লা গেছ সাধাৰণতে ইন্ধন হিচাপে বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰা দেখা যায়। গতিকে আজি আমি এই পাঠটোত আমি প্ৰথমতে আলোচনা কৰিলোঁ প্ৰাকৃতিক সম্পদ কি, কেই প্ৰকাৰৰ প্ৰাকৃতিক সম্পদ। তাৰোপৰি প্ৰথমতে কয়লা কেনেকুৱা, কয়লাৰ ব্যৱহাৰ কি, কয়লা কিদৰে উৎপত্তি হৈছিল, তাৰোপৰি কয়লাৰ পৰা কি কি সামগ্ৰী আৰু সেই সামগ্ৰীসমূহৰ ব্যৱহাৰৰ বিষয়ে আমি আজি আলোচনা কৰিলোঁ। ইয়াৰ পাছত আমি পিছৰ ক্লাছটোত আমি পেট্ৰলিয়ামৰ বিষয়ে আলোচনা কৰিম।